थांनाय साननैसोनिफ्राय जुब जुब अखा हानायनि जाउनाव हादरसानि दाब दाब जायगायाव दैबाना जानानै सिलिंखार खालामनाय जाथाय जालाङो। बेबादिनो भुटान हादोरनिफ्राय बाक्सा जिल्लानि मानास माहारियारि पार्कजों बोहैबोनाय बिकि दैमानि दैया गबर्धना खाग्राबारि बायदि ओनसोलाव खुरखानानै गिख्रंथाव महर लादों। मख'नो गोनां बाथ्रा दि बिकि दैमानि खुरखानाय ओनसोलाव बिटिसिनि मावफुं सोद्रोमा गौतम दासआ खौरां लाहैनायजों लोगोसे वर्ल्ड बेंकनि राङारि अनसुंथाइजों बिकि दैमानि माखासे खुरखानाय ओनसोलखौ होबथानायनि राहा खालामबोनाय बादिनो गबर्धना आरो खाग्राबारि ओनसोलनि खुरखानाय ओनसोलखौबो होबथानायनि थाखाय सोरखारि बिफाना राहा लागोन होनना बुङो। নিউজ ডেস্ক রিপোর্ট সমনি রাদাব। এই বাৰিষা কালত বাৰিষাৰ মাত্ৰ আৰম্ভণিয়ে হ'ল। এতিয়া ভূটানৰ পৰা যি তীব্ৰভাৱে অহা পানী বেঁকী নৈৰ পানী, এই বেঁকী নৈৰ পানী আমাৰ গবৰ্ধনা খাগৰাবাৰী এলেংবাৰী বিছপানী অঞ্চলত প্ৰতি বছৰে বহুত ক্ষতি সাধন কৰে। এইবেলিও এই যোৱা দুদিনৰ যি পানী খুব জোৰে অহা পানী ভূটানৰ পৰা, সেই তীব্ৰবেগী পানীয়ে গবৰ্ধনা গাঁৱৰ প্ৰায় পাঁচটা ফেমিলি, 5টা পৰিয়ালৰ সম্পূৰ্ণ তেওঁলোকক নিক্ষেপ কৰি পেলালে। 5টা পৰিয়াল উচন হৈ গ'ল। তেওঁলোকক মই সাক্ষাৎ কৰিলোঁ, সাক্ষাৎ কৰি তেওঁলোকৰ পৰিস্থিতিৰ বুজ ল'লোঁ। ঠিক তেনেকৈ খাগৰাবাৰী গাঁৱতো যি খহনীয়াৰ উপদ্ৰৱ হৈছে, খাগৰাবাৰীতো এই যিটো বসতিস্থল এই পাবলৈ 100 মিটাৰমান দূৰ আছে, এইখিনি ভাঙি গ'লে ইয়াৰ যিখিনি বাসিন্দা আছে তেওঁলোকেও এটা সমস্যাৰ সন্মুখীন হ'ব। এই ক্ষেত্ৰত আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা যথেষ্ট পদক্ষেপ লৈ আছোঁ। আপোনালোকে জানে যে যোৱা আবেলি আমাৰ গবৰ্ধনা খাগৰাবাৰীত SDRFৰ পুঁজিৰে আমি ভালেখিনি কাম কৰিলোঁ। ইতিমধ্যে খাগৰাবাৰী আৰু গবৰ্ধনাৰ দুটি অংশ কিন্তু খহনীয়া হোৱা নাই, ৰৈ আছে। SDFৰ পুঁজিৰে যিখিনি কাম কৰিছিলোঁ খাগৰাবাৰী গবৰ্ধনাত, সেইখিনি কিন্তু খহনীয়া হোৱা নাই। বাকী যিখিনি খহনীয়া হৈ আছে তাৰ কাৰণে আমাৰ শ্ৰদ্ধা বান নিয়ন্ত্ৰণ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যথেষ্ট পদক্ষেপ লৈছে। তেখেতে যথেষ্ট তৎপৰতাৰে কাম কৰি আছে। আৰু এতিয়া বৰ্তমান এলেংবাৰী বিছপানীত আমাৰ বিশ্ব বেংকৰ পুঁজিৰে এই খহনীয়া ৰোধৰ কাম চলি আছে, বৰ্তমানো চলি আছে। আৰু বাকী থকা যিখিনি ঠাই আছে আমাৰ গবৰ্ধনা, কালপানী, খাগৰাবাৰী, এইবোৰৰ আমাৰ বিশ্ব বেংকৰ পুঁজিৰে ইয়াৰ সম্পূৰ্ণৰূপে যাতে স্থায়ী সমাধান হয়, ইয়াৰ যাতে বান নিয়ন্ত্ৰণ হয়, তাৰ কাৰণে এটা প্ৰচেষ্টা চলি আছে। সেই প্ৰচেছৰ আধাৰত যদি আমি পুঁজি আনিবলৈ সক্ষম হওঁ, আমাৰ চৰকাৰে যদি এই পুঁজিখিনি সোনকালে মোকলাব পাৰে, তেনেহ'লে ইয়াৰ কামখিনি সোনকালে হ'ব। আৰু সাময়িকভাৱে যিহেতু খুব সমস্যা এটা হৈছে, সাময়িকভাৱে কিবা এটা কৰিব পাৰোঁ নেকি, নিশ্চিতভাৱে মই আমাৰ বিভাগীয় মন্ত্ৰী, আমাৰ সন্মানীয় শ্ৰদ্ধা চিফ ডাঙৰীয়াৰ লগত কথা পাতিম যে সাময়িক কিবা এটা ব্যৱস্থা কৰিব পৰা যায় নেকি তৎকালভাৱে, সেইটো মই প্ৰয়াস কৰিম। গবৰ্ধনা গাঁও আৰু খাগৰাবাৰী, গবৰ্ধনাত যিখিনি পৰিয়ালৰ ক্ষতিসাধন হৈছে তেওঁলোকক সাক্ষাৎ কৰিলোঁ, তেওঁলোকৰ পৰিস্থিতিৰ বুজ ল'লোঁ, আৰু মই তেওঁলোকৰ যিমান পাৰোঁ ব্যক্তিগতভাৱে সাহায্য আগবঢ়াম। হয়, এইবুলি যিটো বান এইবুলি 3-4 দিনৰ পৰা হ'ল। 3-4 দিনত কৃষিভূমি খুব এটা ক্ষতি হৈ আছে, হ'ব ধৰিছে, কিন্তু এই কেইটামান পৰিয়ালৰ ঘৰ উচন হৈছে। আৰু এতিয়া আৰম্ভণি হ'ল, হয়তো আৰু 1.5-2 মাহ বান থাকিব বাৰিষা, হয়তো আৰু ক্ষতি হ'ব। তাৰ কাৰণে আমিও চিন্তিত হৈ আছোঁ। কিবা এটা কৰাৰ ব্যৱস্থা নিশ্চয় কৰিম আমি। এই পাৰ্মানেণ্ট কথাটো ক'লোঁ যে আমাৰ এই SDRFৰ ফাণ্ডেৰে পুঁজিৰে 2টা কাম হ'ল। ইতিমধ্যে দেখা পাইছে আপোনালোকে, খাগৰাবাৰী গাঁৱৰ এই ওচৰতে, সেইখিনি কিন্তু খহনীয়া হোৱা নাই। ঠিক আমাৰ গবৰ্ধনা নামঘৰৰ যিটো অঞ্চল, নামঘৰৰ সেই কাষৰীয়া অঞ্চলটো খহনীয়া হোৱা নাই। SDRFৰ পুঁজিৰে যোৱাবেলি আমাৰ এই কামখিনি সম্পূৰ্ণ হ'ল। আৰু বিশ্ব বেংকৰ পুঁজিৰে আমি কাম কৰাৰ প্ৰয়াস কৰি আছোঁ। আমাৰ বিভাগীয় মন্ত্ৰী আমাৰ তৎপৰ লৈছে তেখেতে, পীযুষ হাজৰিকা ডাঙৰীয়া। ইতিমধ্যে আমি এলেংবাৰী বিছপানীত কাম চলি আছে বিশ্ব বেংকৰ পুঁজিৰে। তো বাকী থকা ঠাইখিনিও বিশ্ব বেংকৰ পুঁজিৰে কাম কৰাৰ কাৰণে যথেষ্ট আমি তৎপৰ লৈছোঁ। সেইখিনি পুঁজি মোকলাব পাৰিলে এটা স্থায়ী সমাধান হ'ব। हायार सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय गबिन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गबिन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन। बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्रि बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गबिन्द बसुमतारी कलेजावनो आनजाद होनो हागोन।
गबिन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।